বিটিআৰৰ ডিজিটেল যিটো এছ'চিয়েশ্যনৰ যিটো মানে লগত আহি মই যথেষ্ট ভাল পাইছোঁ কাৰণ সকলো চেনেলৰ মানে সাংবাদিকসকলৰ লগ পাই মই যথেষ্ট সুখী হৈছোঁ আৰু যাতে ভৱিষ্যত যাতে আপোনালোকে যাতে মানে আপোনালোকৰ যাতে ভৱিষ্যত যাতে উজ্জ্বল হয় মোৰ ফালৰ পৰা মই ভগৱানৰ ওচৰত মানে কামনা কৰিছোঁ যাতে আপোনালোকে যাতে সমাজৰ বিভিন্ন মানে ঘটনাবোৰ যাতে আপোনালোকে ৰাইজৰ মাজলৈকে লৈ যায় আৰু ৰাইজৰ মাজত লৈ যোৱাৰ লগে লগে আমি সংবাদ মাধ্যমত থৈ দি এই বস্তুবোৰ যাতে মানে আমি যাতে পাওঁ সেইকাৰণে মই আপোনালোকক আজি ইয়াত আপোনালোকে এটা মোক এটা এই মানে যিটো প্ৰতিষ্ঠা দিৱসত মানে যিটো এটা আপোনালোকে মোক যিটো আৰনাই আৰু সমৰ্থনা যিটো প্ৰদান কৰিলে তাৰপৰা আপোনালোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে ভৱিষ্যত যাতে আহি থকা দিনবিলাকত যাতে আপোনালোকৰ লগত যাতে একেলগে থাকি পেলাই যাতে কাম কৰিব পৰা যায় সেইখিনিকে কৈ আপোনালোকৰ ওচৰত মোৰ ফালৰ পৰা মানে যাতে আপোনালোকে ভালে সকলে থাকক মোৰ ফালে এইখিনি কৈ মই মোৰ বক্তব্য সামৰিছোঁ। আজি অল বিটিআৰ ডিজিটেল মিডিয়া এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠা দিৱস আছিলে আমি বাক্সা জিলাৰ শুক্লাই চেৰফাঙত আমাৰ প্ৰথমটি যি প্ৰতিষ্ঠা দিৱস ইয়াতে আমি পাতিছোঁ আৰু হয় নিশ্চয় আমি অসম বিধানসভাৰ মাননীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক ইয়াতে মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰিছিলোঁ বিশেষ কাৰণত তেখেতে আহিব নোৱাৰিলে কিন্তু বিশিষ্ট ব্যক্তিসকল সাংবাদিকসকলে আৰু বিভিন্ন ৰাজনৈতিক আৰু সামাজিক নেতাবিলাক ইয়াতে আহিছে আমি তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অঞ্চলৰ ৰাইজে আমাৰ লগত আগভাগ লৈছে তেওঁলোককো আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ যি প্ৰতিষ্ঠা দিৱস অল বিটিআৰ ডিজিটেল মিডিয়া এছ'চিয়েশ্যন এই প্ৰতিষ্ঠা দিৱসৰ থ্ৰুদি আমি ক্লিয়াৰ মেছেজ দিব বিচাৰিছোঁ যিসকল দুৰ্নীতিপৰায়ণ ৰাজনীতিবিদসকল আছে যিসকল দুৰ্নীতিপৰায়ণ অফিচাৰসকল আছে যিসকল ব্যক্তিয়ে সমাজত থাকি বিশৃংখল সৃষ্টি কৰিব বিচাৰে তেওঁলোকে সাংবাদিকৰ পৰা সাৱধান হোৱাটো উচিত। আমি সাংবাদিক হৈ আজি তাৰিখত অনুৰোধ জনাব বিচাৰিম যিসকলে ৰাইজৰ তেজ শুহি খাইছে ৰাইজৰ টকা খাইছে দুৰ্নীতি কৰিছে তেওঁলোকে অথচ আজিৰ তাৰিখৰ পৰা তেওঁলোকে সজাগ হোৱাটো উচিত। আমি সাংবাদিক হিচাপে সদায় ৰাইজৰ পক্ষত আছোঁ আৰু ৰাইজৰ বিভিন্ন প্ৰশ্ন লৈ আমি তেওঁলোকৰ কাষত যাম আৰু কোনো কম্প্ৰমাইজ আমি নকৰোঁ। আজিৰ যুগত বিভিন্ন ধৰণে বিভিন্ন সময়ত আমি দুৰ্নীতিবিলাক মানে দেখি আছোঁ আৰু বিভিন্ন সময়ত কিছুমান ৰাজনৈতিক নেতাবিলাক মানে সাংবাদিকবিলাকক নিজৰ ভৰিৰে মোহাৰি পেলাব চেষ্টা কৰে নিজৰ ভৰিৰ তলত ৰাখিব বিচাৰে গতিকে কিছুমান ৰাজনৈতিক নেতাবিলাকক মই এইকাৰণে অনুৰোধ জনাব বিচাৰিম আজি যি প্ৰতিষ্ঠা দিৱস ইয়াৰ লগত সংগতি ৰাখি এই ভুল আপোনালোকে কেতিয়াও কৰিব নালাগে। কোনোবা সাংবাদিক আপোনালোকৰ ভৰি চেলিকি থাকিব আপোনালোকৰ কথা মতে চেলিকি মানে চলিব এইটো কেতিয়াও ভাবিব নালাগে। অনাগত দিনত আমি ৰাইজৰ হকে সদায় মাত মাতিবৰ কাৰণে সাজু আৰু ৰাইজে আমাৰ লগত নিশ্চয় সহযোগ কৰিব লাগিব। আমি যিকোনো সমস্যা আপোনালোকৰ সমস্যাবিলাক উত্থাপন কৰিবৰ কাৰণে সাজু আৰু যিকোনো সমস্যা যদি আপোনালোকৰ ৰাইজৰ আছে আপোনালোকক আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে আমাক জনাওক আমি নিশ্চয়কৈ আপোনালোকৰ যি কথা আমি চৰকাৰৰ কাষত ৰাখিবৰ কাৰণে সাজু আৰু আমি আকবাৰ কৈছোঁ সকলো সাংবাদিক কেতিয়াও বিক্ৰী নাযায় এইকাৰণে মই অনুৰোধ জনাইছোঁ আমাৰ সাংবাদিকতা যি নৈতিকতা আমি ইয়াক বা আমাৰ যি আত্মসন্মান আমি কেতিয়াও মানে এইটো জলাঞ্জলি দি ফালে আমি কাৰো ওচৰত বিক্ৰী হোৱাৰ ধৰণে আমি সাংবাদিক নহয়। গতিকে আমি আজিৰ যি অনুষ্ঠান ইয়াৰ যোগেদি আমি ক্লিয়াৰ কাট মেছেজ দিছোঁ যিসকলে দুৰ্নীতি পৰায়ণ বা দুৰ্নীতি কৰি আছে তেওঁলোকে সাংবাদিকৰ পৰা সাৱধান হোৱাটো উচিত। ধন্যবাদ। আজি অল বিটিআৰ ডিজিটেল মিডিয়া এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠা দিৱস আছিলে আমি বাক্সা জিলাৰ শুক্লাই চেৰফাঙত আমাৰ প্ৰথমটি যি প্ৰতিষ্ঠা দিৱস ইয়াতে আমি পাতিছোঁ আৰু হয় নিশ্চয় আমি অসম বিধানসভাৰ মাননীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক ইয়াতে মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰিছিলোঁ বিশেষ কাৰণত তেখেতে আহিব নোৱাৰিলে কিন্তু বিশিষ্ট ব্যক্তিসকল সাংবাদিকসকলে আৰু বিভিন্ন ৰাজনৈতিক আৰু সামাজিক নেতাবিলাক ইয়াতে আহিছে আমি তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অঞ্চলৰ ৰাইজে আমাৰ লগত আগভাগ লৈছে তেওঁলোককো আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ যি প্ৰতিষ্ঠা দিৱস অল বিটিআৰ ডিজিটেল মিডিয়া এছ'চিয়েশ্যন এই প্ৰতিষ্ঠা দিৱসৰ থ্ৰুদি আমি ক্লিয়াৰ মেছেজ দিব বিচাৰিছোঁ যিসকল দুৰ্নীতিপৰায়ণ ৰাজনীতিবিদসকল আছে যিসকল দুৰ্নীতিপৰায়ণ অফিচাৰসকল আছে
যিসকল ব্যক্তিয়ে সমাজত থাকি বিশৃংখল সৃষ্টি কৰিব বিচাৰে তেওঁলোকে সাংবাদিকৰ পৰা সাৱধান হোৱাটো উচিত। আমি সাংবাদিক হৈ আজি তাৰিখত অনুৰোধ জনাব বিচাৰিম, যিসকলে ৰাইজৰ তেজ শুহি খাইছে, ৰাইজৰ টকা খাইছে, দুৰ্নীতি কৰিছে, তেওঁলোকে অথচ আজিৰ তাৰিখৰ পৰা তেওঁলোকে সজাগ হোৱাটো উচিত। আমি সাংবাদিক হিচাপে সদায় ৰাইজৰ পক্ষত আছোঁ আৰু ৰাইজৰ বিভিন্ন প্ৰশ্ন লৈ আমি তেওঁলোকৰ কাষত যাম আৰু কোনো কম্প্ৰমাইজ আমি নকৰোঁ। আজিৰ যুগত বিভিন্ন ধৰণে বিভিন্ন সময়ত আমি দুৰ্নীতিবিলাক মানে দেখি আছোঁ আৰু বিভিন্ন সময়ত কিছুমান ৰাজনৈতিক নেতাবিলাক মানে সাংবাদিকবিলাকক নিজৰ ভৰিৰে মোহাৰি পেলাব চেষ্টা কৰে, নিজৰ ভৰিৰ তলত ৰাখিব বিচাৰে। গতিকে কিছুমান ৰাজনৈতিক নেতাবিলাকক মই এইকাৰণে অনুৰোধ জনাব বিচাৰিম, আজি যি প্ৰতিষ্ঠা দিৱস ইয়াৰ লগত সংগতি ৰাখি এই ভুল আপোনালোকে কেতিয়াও কৰিব নালাগে। কোনোবা সাংবাদিক আপোনালোকৰ ভৰি চেলিকি থাকিব, আপোনালোকৰ কথা মতে মানে চলিব, এইটো কেতিয়াও ভাবিব নালাগে। অনাগত দিনত আমি ৰাইজৰ হকে সদায় মাত মাতিবৰ কাৰণে সাজু আৰু ৰাইজে আমাৰ লগত নিশ্চয় সহযোগ কৰিব লাগিব। আমি যিকোনো সমস্যা আপোনালোকৰ সমস্যাবিলাক উত্থাপন কৰিবৰ কাৰণে সাজু আৰু যিকোনো সমস্যা যদি আপোনালোকৰ ৰাইজৰ আছে আপোনালোকক আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে আমাক জনাওক। আমি নিশ্চয়কৈ আপোনালোকৰ যি কথা আমি চৰকাৰৰ কাষত ৰাখিবৰ কাৰণে সাজু। আৰু আমি আকৌবাৰ কৈছোঁ, সকলো সাংবাদিক কেতিয়াও বিক্ৰী নাযায়। এইকাৰণে মই অনুৰোধ জনাইছোঁ, আমাৰ সাংবাদিকতা যি নৈতিকতা আমি ইয়াক বা আমাৰ যি আত্মসন্মান আমি কেতিয়াও মানে এইটো জলাঞ্জলি দি ফালে আমি কাৰো ওচৰত বিক্ৰী হোৱাৰ ধৰণে আমি সাংবাদিক নহয়। গতিকে আমি আজিৰ যি অনুষ্ঠান ইয়াৰ যোগেদি আমি ক্লিয়াৰ কাট মেছেজ দিছোঁ, যিসকলে দুৰ্নীতি পৰায়ণ বা দুৰ্নীতি কৰি আছে তেওঁলোকে সাংবাদিকৰ পৰা সাৱধান হোৱাটো উচিত। ধন্যবাদ। আজি আমাৰ এই শুক্লাই চেৰফাঙৰ অন্তৰ্গত শুক্লাইৰ যি জলাপুৰী পাৰ্ক, ইয়াতে আমাৰ অল বিটিআৰ ডিজিটেল মিডিয়া এছ'চিয়েশ্যনৰ যি প্ৰথম স্থাপনা দিৱস ইয়াত পালন কৰিলে। ইয়াতে আপোনালোকে গোটেই PTC অঞ্চলৰ পৰা 4খন জিলাৰ পৰা ইয়াত জমা হৈছে। মই আপোনাক প্ৰত্যেকক ধন্যবাদ দিছোঁ। ময়ো ইয়াত উপস্থিত থাকি যথেষ্ট আনন্দিত হৈছোঁ। মইতো কৈছোঁৱেই, আপোনালোকৰ সাংবাদিকসকল এনেইতো কেঁচা সাংবাদিক নহয়, ধুনীয়াকৈ আপোনালোকে ছিষ্টেমত আহি সাংবাদিকতা কৰিছে। গতিকে এই ক্ষেত্ৰত কোনো আমাৰ সাংবাদিকসকলক কিবা এটা যি শ্বৰ্ট কামিংছ থকা বুলি মই নাভাবোঁ। কেৱল আপোনালোকে যিটো নেকি সাংবাদিকতা কৰিছে এইটো নিষ্ঠাৰে যেতিয়া আগবঢ়াই যায়, গঠনমূলক দিশত যেতিয়া আগবাঢ়ি যায়, আমাৰ সমাজখন যথেষ্ট ভাল হ'ব। বৰ্তমান সমাজখনত ডিজিটেল মিডিয়াৰ কিমান আপুনি এইবাৰতো যোৱা মানে আমি অসমৰ বিধানসভা নিৰ্বাচনেই হওক, PTC নিৰ্বাচনেই হওক বা এই অলপ আগতে হৈ যোৱা মানে আমাৰ উপ নিৰ্বাচন যিটো হৈ গ'ল, ইয়াতে মই যথেষ্ট সেই ছ'চিয়েল মিডিয়াটোকে বা আপোনালোকৰ এই মিডিয়াত মই বেছি ফ'ল' কৰিছোঁ আৰু সমাজত এইবিলাক মিডিয়াই বেছিকৈ প্ৰভাৱ পেলাব পাৰিছে। কোনো মানে আমাৰ যি নেকি ছেটেলাইট মিডিয়া এইবিলাক তেনেকৈ প্ৰভাৱ পেলাব পৰা নাই, কিন্তু আমাৰ ছ'চিয়েল মিডিয়াই যিটো প্ৰভাৱ পেলাইছে, লগে লগে যিবিলাক নেকি নিউজ দিছে, এইবিলাক মানে যিবিলাক সাক্ষাৎকাৰ লৈছে, বাইট লৈছে কেণ্ডিডেটসকলৰ পৰা, যথেষ্ট মানে প্ৰভাৱিত কৰিছে ৰাইজক। আৰু আমি নিজেও জানিব আমি নাজানা কথা আমি বহুত জানিছোঁ। আৰু মই বিশেষকৈ আপোনালোকক ধন্যবাদ দিছোঁ। এইটো মানে ট্ৰেণ্ডটো আমাৰ গঠনমূলক যে ট্ৰেণ্ড এইটো যাতে আগবঢ়াই নি থাকে, মই একদম বিনম্ৰ অনুৰোধ জনাইছোঁ। যথেষ্ট ভাল কাম কৰিছে আপোনালোকে। বিশেষকৈ নিৰ্বাচনে হওক যিয়ে নহওক, আমি PTC অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত আপোনালোকে গঠনমূলক এটা ৰোল ল'ব লাগে, ভূমিকা ল'ব লাগে। প্ৰাসংগিকতা আছে ডিজিটেল মিডিয়াত, কি হৈছে সমাজখনৰ যথেষ্ট এতিয়া আপোনাৰ সমাজৰ যি আমাৰ এতিয়া স্মাৰ্টফোন আমি এইটো ক'ব যাওঁ, টিভিৰ বাহিৰে স্মাৰ্টফোনৰ জৰিয়তে আমি গোটেইখিনি মানুহৰ আচলতে স্মাৰ্টফোন থাকে। এতিয়া চবৰ হাততে তাৰ কাৰণে ছ'চিয়েল মিডিয়াবিলাক ইজি এক্সেছ হৈছে। ইজি এক্সেছ হোৱাৰ কাৰণে কি হৈছে, আমি আপোনালোকৰ জৰিয়তে যিবিলাক নিউজ আমাৰ ইয়াতে আজি অল বিটিআৰ ডিজিটেল মিডিয়া এছ'চিয়েশ্যনৰ প্ৰথম প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকিবলৈ পাই খুবেই আনন্দিত হৈছোঁ। আৰু এই অনুষ্ঠানত মই নিজেও এগৰাকী সাংবাদিক হিচাপে সম্বৰ্ধিত হৈছোঁ। ইয়াৰ বাবে অনুষ্ঠানটোৰ অৰ্থাৎ সংবাদ সংগঠনটোৰ
সভাপতি সম্পাদককে ধৰি বিষয়ববীয়াসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সংবাদ মাধ্যমে আজি ছপাৰ পৰা ইলেক্ট্ৰনিক অৰ্থাৎ বৈদ্যুতিকৰ পৰা পোৰ্টেল এই পৰ্যায়লৈ গতি কৰিছে শেহতীয়াভাৱে, আৰু এই সময়ত সংবাদকৰ্মীসকলে অতি প্ৰত্যাহ্বানৰ মাজেৰে সংবাদ সেৱা আগবঢ়াই থাকিব লগা হৈছে। আৰু নিশ্চয়কৈ আজিৰ আধুনিক সমাজ ব্যৱস্থাত আমি এই প্ৰত্যাহ্বান গ্ৰহণ কৰিয়ে সাংবাদিকসকলে আমি সেৱা আগবঢ়াই যাব লাগিব। কোনে যি শিকিব খোজে তেওঁক শিকাব লাগিব, অথচ যাৰ নেকি গুৰুত্বপূৰ্ণ আছে, যে গুৰুত্ব আছে শিক্ষাৰ কাৰণে, তাক ভালকৈ শিকাব লাগিব। আৰু খেতি বাতি কেনেকৈ কি হিচাপত কৰিব লাগে সেইটো একদম পূৰা তাক শিকাই দিব লাগিব। আৰু মানুহক অলপ মৰম শ্ৰদ্ধাৰে থাকিব লাগিব। আৰু যিকোনো মানুহে দুখীয়াই হওক বা ধনী মানুহ হওক, কিছুমান মানুহে কিন্তু খেতি কৰাৰ পিছত কিছুমান বস্তু দিবৰ কাৰণে টান পায়, সেইটো হ'ব নালাগে। আশা এটা আছে চবৰে, সেইটো নহওক, যিয়ে নহওক, কিন্তু কথা হ'ল কি নিজৰ গুণটো নিজে উপাৰ্জন কৰি পেলাই পিছত মানুহক হেৰি কৰিব লাগিব। আপোনাৰ অনুভৱ কেনেকুৱা আজি আপোনাক সম্বৰ্ধনা দিয়া হৈছে? এইটো সম্বৰ্ধনা দিয়াটো মোৰ একদম বিৰাট ভাল লাগিছে, আৰু বিৰাট ভাল লাগিছে। মই আৰু কি ক'ম, আৰু ক'ব লগা ভাষাই নাই আৰু মোৰ। আৰু মই এনেকুৱা আৰু পাইছোঁ, মই আৰু সম্বৰ্ধনা গুৰুচৰ চাৰ্কেল অফিচাৰেও মোক সম্বৰ্ধনা দিছিলে। প্ৰজন্মই যে খেতি কৰিব নিবিচাৰে, কাৰণবিলাক কি বুলি ভাবে আপুনি? মানে নতুন প্ৰজন্মৰ খেতি যদি নকৰে তেনেকৈ চলিব কেনেকৈ? নতুন নতুন পদ্ধতিৰে খেতিবিলাক কৰিব লাগিব, বিজ্ঞানী পদ্ধতি মতে। বিজ্ঞানীৰ কি নিজে অভিজ্ঞতা কৰিব লাগিব। এই যেনিবা আমাৰ যে EM ছাৰে যে কথাবিলাক ক'লে, তেওঁতো আমিতো আগতে সিমান জানা নাছিলোঁ। আমি দুইজনে মাজে মাজে এটা নিজে নিজে ক্ৰিটিকেল কৰি পেলাই কামবিলাক কৰিছোঁ। খেতিটো কেনেকৈ কৰিলে ভাল হ'ব, কি বস্তু ব্যৱহাৰ কৰিলে বস্তুটো ভাল হ'ব, তো আমি কৰিছোঁ। এতিয়া আমি চলি আছোঁ মোটামুটি। আপোনালোকৰ আশীৰ্বাদত মই ভালকৈ চলি আছোঁ খেতি বাতি কৰি পেলাই। আৰু কোনোবা যদি এনে শিকাৰ আৰু আগ্ৰহ থাকে মোৰ তাতে যাব, মই শিকাই দিম। মাত্ৰ এবছৰ আগতে প্ৰতিষ্ঠা কৰা অল বিটিআৰ মিডিয়া ডিজিটেল মিডিয়া এছ'চিয়েশ্যনৰ আজি প্ৰথম জন্মবাৰ্ষিকীত থাকি খুবেই অভিভূত হ'লোঁ। যিমানখিনি প্ৰস্তুতিৰে কামটো কৰিছে তেখেতসকল আগবাঢ়ি গৈছে সাংবাদিকসকলৰ নৈতিক উন্নতিৰ কাৰণে, বা তেখেতসকলৰ যিটো বিকাশ কি ধৰণে আগবাঢ়ি যাব লাগিব বৰ্তমান যুগত, এইখিনি যিখিনি প্ৰচেষ্টা লৈছে বা ইয়াৰ ৰাইজে যি ধৰণে সহযোগ কৰিছে, মই খুবেই আশাবাদী যে তেখেতসকলৰ এই অনুষ্ঠানটোৱে এটা সময়ত এই বড়োলেণ্ড অঞ্চলত খুব প্ৰতিষ্ঠা লাভ কৰিব আৰু আমাৰ উদীয়মান সাংবাদিকসকলক সঠিকভাৱে নেতৃত্ব দিব পাৰিব, যাৰ কাৰণে আমাৰ সমাজখন আগুৱাই যাবলৈ সক্ষম হ'ব।